10 ডিচেম্বৰ আজি এই পবিত্ৰ দিনটোত বৰাগাঁৱৰ এই অনুষ্ঠানত আপোনালোকে সহযোগিতা কৰাৰ কাৰণে 10 ডিচেম্বৰৰ দিনটো আমাৰ কাৰণে অতি স্মৰণীয় দিন 1979 চনৰ পৰা 85 চনলৈ ৰাজ্যখনত বিদেশী নাগৰিক বহিষ্কাৰৰ দাবী যি গণ আন্দোলন হৈছিল সেই গণ আন্দোলনত খগেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিল তাৰ পিছত এজনৰ পাছত এজনকৈ 860 জন শ্বহীদ হ'ল অসম আন্দোলনত সেই শ্বহীদসকলক আজিৰ দিনটোতে শ্ৰদ্ধা জনাবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু সেইমতে চৰকাৰীভাৱে আজি আমি এই স্থানত শ্বহীদ দিৱস উদযাপন কৰিছোঁ আমি আশা কৰিছিলোঁ যে এই বছৰ আমি আমাৰ যি স্মাৰক উদ্যান নিৰ্মাণ হৈ আছিল এইখন আমি মুকলি কৰিম আজি কিছুদিন আগত মাননীয় মুখ্যমন্ত্ৰীয়ে আহি নিজে চাই যোৱাৰ পিছত ক'লে যে প্ৰথম ফেজৰ কাম খুব ভালদৰে সমাপন হৈছে গতিকে ছেকেণ্ড ফেজত আমি কেইটামান ইয়াত আমি কাম কৰোঁ অডিটৰিয়াম ঠিক তেনেকৈ কোৱাৰ্টাৰ আৰু এটা চাইকেল চলাব পৰা চাৰ্কুলৰ আমি ব্যৱস্থা কৰি পেলাই আমি ছেকেণ্ড ফেজটো আৰম্ভ কৰি অহাবাৰ আমি এই কামখিনি সম্পূৰ্ণ কৰিম তথাপি আমি এই স্থানতে আমি শ্বহীদ দিৱস উদযাপন কৰিলোঁ আজি প্ৰায় 56টা ফেমিলি শ্বহীদৰ ফেমিলি আজি ইয়াত উপস্থিত আছিল নিৰ্যাতিত ব্যক্তিসকলো আছিল তেখেতসকলক আমি সম্বৰ্ধনা জনালোঁ আৰু অসম আন্দোলনৰ ওপৰত লিখা আপোনালোকে দেখিলে যিখন তথ্যকোষ আছে 6ষ্ঠ খণ্ডটো আজি আমি আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ সম্পাদনত আছিল দিবাকৰ ওজা তেখেতো উপস্থিত আছিল দিগন্ত ওজা ইয়াৰ উপৰিও আমাৰ মেট্ৰ' ৰেলৰ তৰফৰ পৰা এই গোটেই প্ৰগ্ৰেমটো যথেষ্ট সহায় কৰিছে আমাৰ সন্মানীয় মন্ত্ৰীদ্বয় মুখ্য সচিব আৰু আমাৰ বিভাগৰ বিষয়া